হেল্ল' বন্ধু-বান্ধৱসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বহুদিন ইউটিউবত ভিডিঅ' দিয়া নাই। আজি গুৱাহাটী আহিছোঁ, আজি মানে কামাখ্যা মন্দিৰলৈ আহিছোঁ। আপোনালোক কামাখ্যা মন্দিৰতে দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কামাখ্যা মন্দিৰলৈ যোৱা পথটো আহি পালোঁ, অন্তৰ পিছতে আমি যাই পাম মন্দিৰলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই বৰ্তমান কামাখ্যা মন্দিৰলৈ যাই আছোঁ। এইটো ৰাস্তাৰে যাব লাগে, বহুত সুন্দৰ ৰাস্তাটো। আপোনালোকে নিশ্চয় দেখা পাইছে। কিছু সময় পিছতে যাই পাম, মন্দিৰলৈ যাই পাম। এজন দাদা আহিছে, গহপুৰৰ পৰা আহিছে এই মন্দিৰ চাবলৈ, আৰু পিছভাগে এজন আছে, আপোনালোকে দেখা পাইছে। মানে বহুদিন ভাবি আছোঁ মন্দিৰটো চাম বুলি, আজি আহিলোঁ। আৰু মানে বহু বছৰ ধৰি মানে ভাবি আছিলোঁ মন্দিৰটো একবাৰ মানে দৰ্শন কৰা নাই। একবাৰ মানে একবাৰ দৰ্শন হৈ যাওক মন্দিৰটো। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। মানে বহুত দিন ভিডিঅ' দিব পৰা নাই, আপোনালোকক আগতে কৈছোঁৱে, মানে মই মানে সময় পোৱা নাই। এই দেখা পাইছেনে কেনেকুৱা ভিউ, কি সুন্দৰ ৰাস্তা এই পাহাৰৰ মাজত। ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তগণ আহে, অকল ভাৰতৰে বা অসমৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহে। আমাৰ অসমৰে, কিন্তু মই একবাৰ আহি পোৱা নাই, আজি প্ৰথম আহিছোঁ ইয়ালৈ। মানে এতিয়ালৈকে যাই পোৱা নাই, যাই পাম আৰু। আপোনালোকে নিশ্চয় দেখা পাইছে ৰাস্তা কেনেকুৱা, ইমান সুন্দৰকৈ বনাইছে এই পাহাৰ কাটি কাটি। বৰ্তমান কামাখ্যা মন্দিৰ আহি পালোঁ। আজি বেছি মানুহ হোৱা নাই, মানে এটা ছিজন লৈ মানুহ হৈ থাকে ইয়াত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কামাখ্যা মন্দিৰ আপুনি দেখিবলৈ পাইছে। মানে আজি ভিতৰলৈ যোৱা নহ'ব, মানে ৰাতি হ'ব। ভিতৰলৈ মানে প্ৰৱেশ কৰিব লাগিলে বহুত ভিৰ আছে, হাজাৰ হাজাৰ ভক্ত আছে, লাইন পাতি আছে। আপোনালোকে দেখুৱাই দিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। এইটোৱে মন্দিৰ, মূল মন্দিৰ। এতিয়া লাইন দেখিবলৈ পাইছে, কিমান লাইন আছে আপোনালোকক একবাৰ দেখুৱাই দিছোঁ। মানে বহুত লাইন আছে, লাইন পাতিব লাগে। এইটোৱে মূল কামাখ্যা মন্দিৰৰ মূল মন্দিৰ হয়। আপোনালোকে দেখিবলৈ পাইছে, বহু বছৰ পুৰণি, প্ৰায় 1000 বছৰৰ ইতিহাস আছে এইটো। ভাৰতৰ ভিতৰত এক প্ৰসিদ্ধ ইতিহাস আছে এইটোৰ। ভাৰতৰ ভিতৰতে উল্লেখযোগ্য শক্তিপীঠ হয় মা কামাখ্যা মন্দিৰ। আজি ভালদৰে দেখুওৱা নহ'ল যদিও আপোনালোকক অলপ হ'লেও দেখুৱাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে সোণৰ এইটো গম্বুজ হয়, এইটো সোণেৰে নিৰ্মিত। এইটো মূল মন্দিৰ ভাগ। মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিছোঁ মোৰ লগতে, মোৰ পৰিয়ালৰ লগতে মোৰ অসমবাসী ৰাইজৰে ফল ভাল হওক, শুভ হওক, অনাগত দিনকেইটা প্ৰাৰ্থনা জনাইছোঁ। ইয়াত চাকি বন্তি জ্বলোৱা হয়। আজিও মানুহ আহিছে, কিন্তু বেছি অহা নাই, যদিও হাজাৰৰ ওপৰতে হ'ব মানুহ। লাইন পাতি আছে কামাখ্যা মাৰ দৰ্শনৰ বাবে। মানে আমি যদি কামাখ্যা মাৰ দৰ্শন হ'ব লগা হয়, তেতিয়াহ'লে মানে ৰাতি 2টা বজাৰো, মানে ৰাতি বহুত হ'ব বা 2টা বাজি যাব। ইমান সময় সম্ভৱ ৰখিব নোৱাৰিম। অন্যবিলাক একদিন আৰু ভালদৰে দৰ্শন হ'ব লাগিব। কামাখ্যা মাৰ আশীৰ্বাদ সকলোৰে আছেই। সদায় চলি থাকে ইয়াত, পূজা চলি আছে, কিবা কি পূজা নাজানো। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহিছে। ইয়াত ভাৰতৰে ভিতৰত এখন পুৰণি শক্তিপীঠ হয়। ইয়াত নৰকাসুৰৰ কিংবদন্তিও আছে, আপোনালোকে নিশ্চয় জানে। ইতিহাসৰ কথা বেছি নকওঁ, আপোনালোকে ভিডিঅ'টো চাওক। আৰু বেছি দেখুৱাব লগা নাই, এইটো মন্দিৰলৈ অহা বাট হয়। যে কামাখ্যা মন্দিৰত আহি আপোনালোকে মানে কেনেকুৱা ভাৱ হৈছে, মানে ভক্তি ভাৱটো কেনেকুৱা? মানে কি, এনেও কামাখ্যা মন্দিৰত আহিলে মন চন বহুত ভাল লাগি থাকে। আৰু প্লাছ মই বহুত আহিলোঁ, আৰু আজি লগতো আহিলোঁ।
খাই কিনে বহুত ভালেই লাগিল মা কামাখ্যাৰ আশীৰ্বাদ লৈ আমি ওলাই আহিলোঁ গাত সকলোকে আশীৰ্বাদ কৰিব যাতে অনাগত দিনকেইটা সকলোৰে ভাল হওক কামাখ্যা মায়ে আশীৰ্বাদ কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ কামাখ্যা মন্দিৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ জয় মা কামাখ্যা আৰু ইয়াৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ আপোনালোকে সকলোকে চাব জয় মা কামাখ্যা জয় অসম